হাই ফ্ৰেণ্ড, মই মানে আমাৰ গাঁৱলৈ আহিছিলোঁ। মানুহে মানে কাঠৰ কাম কৰে, মানে তেওঁ এইবিলাক আপোনাৰ সা-সঁজুলিবিলাক আৰু ঘৰৰ দৰজাৰ পৰা ধৰি আদি সকলো ধৰণৰ কাম কৰে। তাৰে কিছু কাম কাজৰে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নাচনি পখিলি ফাগুনি বাউরি বনাই থাকক। কাতিরে কঙালি মাঘরে ভোগালি বহাগী নাচনি হল। কি বনাই আছে আপুনি? এইটো বাজিছে বিহুৰে ঢোল উদুলি মুদুলি কিমান লাগে এটা বনাবলৈ? এটা বনাবলৈ যদি হেৰি হয় 10 দিনমান লাগে আৰু খুব জোৰকে মাৰি দিয়ে এদিনত হয়। কোনো মেচিনত কৰা নাই, নিজৰ হাতেৰে কৰা, মেচিনৰ কাৰবাৰ নাই। আপোনাৰ কিমান হ'ল এটা কৰা বাৰু? প্ৰায় গাঁৱৰ সিমুৰে ডেকা গাভৰু 30-35 বছৰমান হ'ল। 30-35 বছৰ হৈ গ'ল। তাৰপিছত কিমান বস্তু বনাইছে আপোনাৰ কাৰণে, আসনৰ কাৰণে। তেওঁ ইয়াত ধুনীয়া ধুনীয়া বস্তু বনায়, ঘৰৰ সকলো সা সামগ্ৰী আচবাবখিনি বনায়। কাৰোবাক যদি এনেকুৱা বস্তু বনাব লাগে কণ্টেক্ট কৰিব পাৰে। তেওঁৰ নাম্বাৰটো মই দি দিম বাৰু, তেওঁলোকৰ এইটো নাম্বাৰত ফোন কৰিব পাৰিব।